ঐ দুটা দুটা মই ঘৰখন মানে কি গম পাই গেলো হেই বাতৰিখনত সদায় ধৰ্ষণে বেলেগ আৰু বাতৰি নাই এনেকৈ হ'লে অসম শেষ হৈ যাব এই ধৰ্ষণকাৰীসকলক আচলতে ফাঁচি নহয় বেলেগ শাস্তি দিবহে লাগে কেলা ধৰ্ষণ মানে কি খালি ফাল্টু কথা গেলা বনাইছে ধৰ্ষণ মানে কি লাগে যা গৰু এটা পানী খুৱাই ফাল্টু বম মাৰি দিম আজিকালি ৰাপা বিগলাই মস্ত লাজ নাই বাইপকক ধৰ্ষণ কি সুধবাই কেলা আমি অলপ কত লাজ কৰিছিলোঁ হেই ফাল্টু কিবা ঐ বাইপে সুধে কিহৰ কাজিয়া লাগি আছে এদিন দিব্ৰা হয় বহ নহয় ৰ আমাৰ অলপ সে কৰি আছোঁ অলপ কিছুমান কথা বুজি নাপাব মোক সোধে সেইকাৰণে কি কথা বুজি নাপাব এই দুৱাৰী মস্ত আবৰা কিন্তু বুজি নাপাব মানে সেই বাতৰিত একেদিন তামান ধৰ্ষণ কিবা বহুত এইগিলাখান নিউজ দি আছে খালি বেলেগ বাতৰি নাই সি মোক সুধছি ধৰ্ষণ মানে কি হ'ব আৰু চলি কি হ'ব আৰু দুৱাৰৰ লগতে আৰু শুনছে না নাই ধৰণ হ'ব লাগে দেই আপেলৰ যি উৎপাত তোৰ খাটা কাপোৰ পিন্ধি তাৰমানে এক কমা নোৱাৰা আৰু এনেও খাটা কাপোৰ কিয় আহিব লাগে এইকাৰণে আচলতে ধৰ্ষণৰ মূল হৈছে খাটা কাপোৰ কি পাগলা হৈছে তই এটা কথা মোক বেয়া নাপাবি দে কিন্তু এই যে বাতৰিত এই ধৰ্ষণৰ বুলি লিখছি যেন এই বাতৰিত যেন তোৰ ঘৰৰ কোনোবা বইনেৰে বা মায়েৰে কি কৰিলি হয় কিয়ে অলপ গাত লাগছি না নিজৰ বইনেৰে বা মায়েৰে জেনাই চবকে নিজৰ বুলি ভাবিব লাগে তই এটা অচিনাকি আপিক নিজৰ বইনেৰে বুলি ভাবি মইনা বুলি মাতিবিচোন কিমান ভাল লাগে সকলোৱে যদি নিজৰ ভণ্টি বা বাইদেউ বুলি ভাবোঁ তেতিয়া ধৰ্ষণ বোলা বস্তুটো নোহোৱা হৈ যাব তই ঠিকেই কৈছে ভাই আমি যদি সকলোৱে নিজৰ বাইদেউ বা ভণ্টি বুলি ভাবোঁ তেতিয়া ধৰ্ষণ বোলা বস্তুটোৱে নোহোৱা হৈ যাব তই ঠিক কৈছা কিন্তু ঐ আপোন ভালে জগত ভাল তই জানা নাজানা এই ধৰ্ষণ কৰা মানুহবিলাক লগ পালি ইনকে দিলোঁ হয় নহয় গুৰি তেনে ককলেজ চামত তহে না মগজি দিম আৰু গুৰি দেউতা মই ধৰ্ষণ মানে কি গম পাই গ'লো হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালা যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰা আৰু আমাক কিবা ক'ব লগা থাকিলে কমেণ্ট কৰা আৰু সঁচাই যেন ভিডিঅ'টো ভাল লাগিছে বন্ধুসকলে শ্বেয়াৰ কৰা আৰু আমাৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা আজিলৈ এৰিছোঁ জয় শ্ৰীৰাম